আৰু সমান্তৰালভাৱে লখিমপুৰতো উদযাপন কৰিলে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। লখিমপুৰৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে লখিমপুৰ নগৰৰ টাউন হাইমাৰ্টাছত লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকাৰী আৰু আশ্ৰয় মহিলা সমাজৰ আয়োজনত নাৰীৰ ওপৰত আলোচনাৰ বাবে এখন সভা অনুষ্ঠিত হয় আৰু উক্ত সভাত উপস্থিত থাকে লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ বিষয়াৰ লগতে সদস্যসকল আৰু আশ্ৰয় মহিলা সমাজৰ বিষয়ববীয়াৰ উপৰিও টাউন হাইমাৰ্টাছৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলেও সভাত উপস্থিত থাকে নাৰীৰ ওপৰত আলোচনা কৰি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰে। প্ৰায় 40গৰাকী মহিলাক এখন ফুলাম গামোচা মাৰ্চ আৰু হেণ্ডগ্লভছ প্ৰদান কৰি আজি 8 মাৰ্চ যিহেতু বিশ্বৰ আন্তৰ্জাতিক নাৰী দিৱস, এই নাৰী দিৱসটি উদযাপন কৰিছে। ইয়াত বিশিষ্ট সংবাদদাতাসকলৰ পৰা আদি কৰি বিভিন্ন বুদ্ধিজীৱী আৰু সমান্তৰালভাৱে শিৱসাগৰতো উদযাপন